নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেল SDPলে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দশমমান শ্ৰেণীৰ অনুশীলনী 1.2 নম্বৰ প্ৰশ্নটো। প্ৰশ্নত আমাক দিয়া আছে যে তলৰ অখণ্ড সংখ্যা কেইযোৰৰ লসাগু আৰু গসাগু উলিওৱা আৰু সত্যাপন কৰা যে লসাগু পূৰণ গসাগু ইকুৱেল সংখ্যা দুটাৰ গুণফল। বন্ধু বান্ধৱীসকল, প্ৰশ্নত দিয়া সংখ্যা কেইযোৰৰ আমি প্ৰথমতে লসাগু আৰু গসাগু উলিয়াব লাগে আৰু তাৰ পিছত আমি সত্যাপন কৰিব লাগিব যে এই সংখ্যা দুটাৰ লসাগু পূৰণ গসাগু ইকুৱেল এই সংখ্যা দুটাৰ গুণফলৰ সমান হয় নে নহয়। বলক আমি প্ৰশ্নটো সমাধান কৰোঁ। এক নম্বৰত আমাক দিয়া আছিল যে 26 আৰু 91। প্ৰথমতে আমি এই সংখ্যা দুটাৰ লসাগু আৰু গসাগু উলিয়াব লাগিব। প্ৰথমতে আমি এই সংখ্যা দুটাৰ গসাগু উলিয়াম। বন্ধু বান্ধৱীসকল, যেতিয়া দুটা সংখ্যাৰ গসাগু উলিয়াবলৈ কোৱা হয় তেতিয়া আমি দুটা পদ্ধতি ব্যৱহাৰ কৰিব পাৰোঁ। এটা হৈছে ইউক্লিডৰ বিভাজন প্ৰেমিকা আৰু আনটো হৈছে মৌলিক উৎপাদকীকৰণ পদ্ধতি। প্ৰশ্নত যেহেতু আমাক কোনো পদ্ধতিৰ বিষয়ে উল্লেখ কৰা নাই, গতিকে আমি ইয়াত নিজৰ ইচ্ছামতে যিকোনো পদ্ধতি এটা ব্যৱহাৰ কৰি গসাগু উলিয়াব পাৰোঁ। সেয়ে ইয়াত আমি ব্যৱহাৰ কৰিম মৌলিক উৎপাদকীকৰণ পদ্ধতি। মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে গসাগু উলিয়াবলৈ হ'লে আমি প্ৰতিটো সংখ্যাৰ বেলেগে বেলেগে সিহঁতৰ মৌলিক উৎপাদকবোৰ উলিয়াব লাগিব। তো আমি প্ৰথমতে উলিয়াম 26ৰ মৌলিক উৎপাদক। 26ক যদি 2ৰে আমি ডিভাইড কৰোঁ তেতিয়াহ'লে যাব 2 13 26 আৰু যেহেতু 13 এটা মৌলিক সংখ্যা গতিকে 13 যাব, এবাৰ 13 আৰু যদি 91ক আমি তাৰ মৌলিক উৎপাদকবোৰ উলিয়াওঁ তেতিয়াহ'লে যাব 91 7ৰে যাব, 7 গুণ 8 7 3 গুণ 21 13 গুণ 13। এতেকে আমি ইয়াত পালো 26ৰ মৌলিক উৎপাদকবোৰ হৈছে 2 পূৰণ 13 পূৰণ 1 আৰু 91ৰ মৌলিক উৎপাদকবোৰ হৈছে 7 × 13 × 1। এতেকে 26 আৰু 91ৰ গসাগু হ'ব বন্ধু বান্ধৱীসকল, 26ৰ মৌলিক উৎপাদকবোৰ হৈছে 2 পূৰণ 13 পূৰণ 1 আৰু 91ৰ মৌলিক উৎপাদকবোৰ হৈছে 7 × 13 × 1। গতিকে এই দুটা সংখ্যাৰ মৌলিক উৎপাদকবোৰৰ ভিতৰত যোনটো সংখ্যাক আমি কমন হিচাপে বাছি উলিয়াব পাৰোঁ এই সংখ্যাটোৱে হ'ব এই সংখ্যা দুটাৰ গসাগু। এতিয়া যদি আমি ইহঁতৰ মৌলিক উৎপাদকবোৰ চাওঁ, ইয়াত 2 আছে কিন্তু ইয়াত 91ৰ মৌলিক উৎপাদকবোৰৰ ভিতৰত 2 নাই আৰু ইয়াত 7 আছে কিন্তু 26ৰ মৌলিক উৎপাদকবোৰৰ ভিতৰত 7 নাই। গতিকে 2 and 7 নক আমি এই দুটা সংখ্যাৰ মৌলিক উৎপাদক হিচাপে মৌলিক উৎপাদকৰ কমন হিচাপে আমি বাছি উলিয়াব নোৱাৰোঁ। আকৌ যদি আমি 13ক চাওঁ, 26ত 13 আছে আৰু 91তো 13 আছে। গতিকে 26 আৰু 91ৰ কমন হিচাপে আমি 13ক বাছি উলিয়াব পাৰোঁ। গতিকে 13ৰ কমন হিচাপে আমি 13 লিখিলোঁ আৰু যদি 1ক চাওঁ, ইয়াতো 1 আছে গতিকে 1ও এই দুটা সংখ্যাৰ কমন সংখ্যা। গতিকে গসাগু হ'ব 13 × 1 ইকুৱেল 13 আৰু এই দুটা সংখ্যাৰ লসাগু হ'ব যেকে 26 আৰু 91ৰ লসাগু হ'ব বন্ধু বান্ধৱীসকল, এই দুটা সংখ্যাৰ মৌলিক উৎপাদকবোৰৰ ভিতৰত আমি লসাগু উলিয়াবলৈ হ'লে ইহঁত দুটাৰ মৌলিক উৎপাদকবোৰৰ ভিতৰত যোনটো আমি কমন হিচাপে বাছি উলিয়াইছিলোঁ এই সংখ্যাক আমি ইয়াত প্ৰথমতে লিখিম আৰু তাৰপিছত তাৰ লগত পূৰণ হৈ থকাকে বাকী
কমন হিচাপে বাছি উলিয়াব নোৱাৰা সংখ্যাসমূহক আমি ইয়াৰ পূৰণ হিচাপে লিখিলোঁ তেতিয়াহ'লে ইয়াত কমন নোযোৱা সংখ্যা বাছি থাকিল 2 আৰু 7 গতিকে 13 * 2 * 7 গতিকে ইয়াৰ পূৰণফল হ'ল 2 * 26 * 7 7 * 6 = 42 2 7 * 2 = 14 ওকে 18 গতিকে 26 আৰু 91 ৰ লসাগু হ'ব 182 বন্ধু বান্ধৱীসকল প্ৰশ্নত কোৱা মতে এতিয়া আমি প্ৰমাণ কৰিব লাগে যে লসাগু পূৰণ গসাগু ইকুৱেল এই সংখ্যা দুটাৰ গুণফলৰ সমান হয় নে নহয় এতিয়া আমি প্ৰশ্নৰ মতে লসাগু পূৰণ গসাগু ইকুৱেল সংখ্যা দুটাৰ পূৰণফল বা গুণফল গতিকে ইয়াত হ'ব লসাগু আমি পাইছিলোঁ 182 কিন্তু গসাগু পাইছিলোঁ আমি যেহেতু ইয়াত আমি গসাগু পাইছোঁ 13 গতিকে ইয়াত আমি গসাগুৰ ঠাইত লিখিম 13 ইকুৱেল সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা আমি পাইছিলোঁ 26 ইনটু যেহেতু পূৰণফল এতেকে মাজত আমি লিখিম পূৰণ চিন 26 আৰু আনটো সংখ্যা আছিল 91 গতিকে এই দুটা সংখ্যাক আমি পূৰণ কৰিলে পাম 182 ইনটু 13 3 * 2 = 6 8 * 3 = 24 4 2 কৰিলে 3 3 3 2 5 2 * 2 8 * 8 1 * 1 6 4 2 6 8 5 13 3 2 গতিকে এই দুটা সংখ্যা আমি পূৰণ কৰিলে পাম যে 2366 ইকুৱেল এই দুটা সংখ্যা আমি পূৰণ কৰিলে পাম 26 * 91 6 * 6 2 * 2 6 * 9 = 54 4 5 9 * 2 = 18 19 20 21 22 23 6 6 3 2 গতিকে ইয়াত আমি পাম 2366 এটিকে দেখা গ'ল যে লসাগু পূৰণ গসাগু কৰিলে আমি যিমান সংখ্যা পাম ইমান সংখ্যা আমি সংখ্যা দুটা পূৰণ কৰিলে ইমানে পাম গতিকে আমি প্ৰমাণ কৰিলো যে লসাগু পূৰণ গসাগু ইকুৱেল এই সংখ্যা দুটাৰ গুণফলৰ সমান হয় এতিয়া আমি কৰো 2 নম্বৰটো 2 নম্বৰত আমাক দিয়া আছিল যে 510 আৰু 92 এক নম্বৰত সমাধান কৰাৰ দৰে আমি 2 নম্বৰ সংখ্যা দুটা প্ৰথমতে ইয়াৰ গসাগু উলিয়াই লওঁ গসাগু উলিয়াবলৈ হলে আমি প্ৰথমতে এই দুটা সংখ্যাক বেলেগে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে হিয়তৰ মৌলিক উৎপাদকবোৰ উলিয়াই লম প্ৰথমতে আমি উলিয়াম 510 ৰ মৌলিক উৎপাদক হি যাব 2 * 2 = 4 2 * 5 = 10 2 * 5 = 10 ইয়াকো যাব 5 * 5 = 25 5 * 1 = 5 হি যাব 3 * 3 3 * 21 যেহেতু 17 এটা নিজে মৌলিক সংখ্যা গতিকে 17 যাব এবাৰ 92 যদি এতিয়া আমি চাওঁ 2 ৰে যাব 2 * 4 = 8 2 * 6 = 12 2 * 2 = 4 2 * 3 = 6 যেহেতু 23 নিজে এটা মৌলিক সংখ্যা গতিকে 23 যাব এবাৰ এতেকে 510 ৰ মৌলিক সংখ্যাবোৰ আমি পাওঁ মৌলিক উৎপাদকবোৰ 2 পূৰণ 5 পূৰণ 3 পূৰণ 17 পূৰণ 1 আৰু 92 ৰ মৌলিক সংখ্যাবোৰ আমি পাওঁ মৌলিক উৎপাদকবোৰ 2 পূৰণ 23 পূৰণ 1 এতিয়া আমি এই দুটা সংখ্যাৰ গসাগু হিচাপে পাম এতেকে 510 আৰু
92ৰ গসাউ হ'ব এই দুটা সংখ্যাৰ মৌলিক উৎপাদকবোৰৰ ভিতৰত আমি যোনটো সংখ্যা কমন হিচাপে বাছি উলিয়াব পাৰোঁ এইটো সংখ্যাই হ'ব এই দুটা সংখ্যাৰ গসাউ এতেকে আমি যদি ইয়াত 2 চাওঁ 92ৰ মৌলিক উৎপাদকবোৰৰ ভিতৰত ইয়াত 2 আছে গতিকে এই দুটা সংখ্যা হ'ব ইয়াৰ মৌলিক এই দুটা সংখ্যা হ'ব ইয়াৰ কমন সংখ্যা পূৰণ আৰু যদি চাওঁ ইয়াত 5 আছে কিন্তু 92ৰ মৌলিক উৎপাদকবোৰৰ ভিতৰত ইয়াত আমি 5 দেখা নাপাওঁ গতিকে 5 ইয়াৰ মৌলিক কমন সংখ্যা নহয় আৰু যদি ইয়াত আমি 3 চাওঁ কিন্তু আমি 92ৰ মৌলিক উৎপাদকবোৰৰ ভিতৰত আমি 3 দেখা নাপাওঁ আৰু যদি 17 চাওঁ ইয়াতো আমি 17 দেখা নাপাওঁ যদি 1 চাওঁ ইয়াত আমি 1 দেখা পাওঁ গতিকে 1 হ'ব ইয়াৰ কমন সংখ্যা আৰু যদি আমি 23 চাওঁ আমি 510ৰ মৌলিক উৎপাদকবোৰৰ ভিতৰত আমি 23 দেখা নাপাওঁ গতিকে ইয়াৰ গসাউ হ'ব এই দুটা সংখ্যাৰ কমন সংখ্যা 2 2 পূৰণ 1 ইকুৱেল 2 এতেকে 510 আৰু 92ৰ লসাগু হ'ব বন্ধু বান্ধৱীসকল প্ৰথমতে ইয়াত আমি আনিলোঁ যে ইয়াৰ কমন সংখ্যা আমি পাইছিলোঁ 2 অৰ্থাৎ এই দুইটো ইয়াৰ বাহিৰে কমন নাথাকা সংখ্যাবোৰ এই গোটেইখিনি আমি ইয়াৰ লগত পূৰণ হৈ থাকাকে লিখিব লাগিব তেতিয়া আমি পাম এই দুটা সংখ্যাৰ লসাগু 2 পূৰণ প্ৰথমতে আহিব ওপৰ লাইনটো 5 পূৰণ 3 পূৰণ 17 পূৰণ আকৌ আহিব 2 পূৰণ 23 গতিকে এই গোটেইকেইটা সংখ্যা আমি পূৰণ কৰিলে পাম যে 2 5 গুণ 10 3 10 গুণ 30 30 পূৰণ 17 পূৰণ 2 3 গুণ 6 2 2 গুণ 4 46 ইয়াত যদি আমি চাওঁ 3 7 গুণ 21 3 গুণ 3 50 510 পূৰণ 46 ইয়াত যদি আমি চাওঁ 510ক আমি 46ৰে পূৰণ কৰিলে পাম 6 9 9 6 গুণ 6 6 5 গুণ 30 4 গুণ 9 4 গুণ 4 4 5 গুণ 20 9 6 4 3 2 গতিকে ইয়াত আমি পূৰণফল হিচাপে পাম 2 3 4 6 0 গতিকে এইটোৱে হ'ব 510 আৰু 92ৰ লসাগু এতিয়া আমি চাওঁ 3 নম্বৰটো 3 নম্বৰত আমাক দিয়া আছে যে 336 আৰু 54 11 2ত কৰাৰ দৰে আমি প্ৰথমতে এই দুটা সংখ্যাক আমি হিহঁতৰ মৌলিক উৎপাদকবোৰ বেলেগে উলিয়াই লম গতিকে 336ক যদি আমি চাওঁ 2 ৰে 2 গুণ 2 2 6 গুণ 12 2 8 গুণ 16 2 8 গুণ 16 2 4 গুণ 8 যদি আমি ইয়াক 2 ৰে চাওঁ 2 4 গুণ 8 2 2 গুণ 4 যদি ইয়াক চাওঁ আমি 2 2 গুণ 4 2 গুণ 2 আৰু 7 3 গুণ 21 3 গুণ 3 আৰু যদি 54ক আমি চাওঁ 54 যাব 2 ৰে 2 2 গুণ 4 2 7 গুণ 14 আৰু 3 9 গুণ 27 3 3 গুণ 9 3 গুণ 3 গতিকে 336ৰ আমি মৌলিক উৎপাদকবোৰ পাওঁ 2 পূৰণ 2 পূৰণ 2 পূৰণ 1 2 3 4 2 আছে 4টা আৰু পূৰণ 7 পূৰণ 3 আৰু 54ৰ আমি পাম 2 পূৰণ 3 পূৰণ 3 পূৰণ 3 পূৰণ বন্ধু বান্ধৱীসকল প্ৰথমতে আমি যেহেতু এই দুটা সংখ্যাৰ গসাউ উলিয়াইছো গতিকে এতেকে 336 আৰু
54 গসাউ হ'ব আমি বাছি উলিয়াম যে এই দুটা সংখ্যাৰ মৌলিক উৎপাদকবোৰৰ ভিতৰত যোনটো সংখ্যাক আমি কমন হিচাপে বাছি উলিয়াব পাৰিম এই সংখ্যাটোৱে হ'ব এই দুটা সংখ্যাৰ গসাউ যদি আমি 336 এই দুইটো চাওঁ গতিকে ইয়াতো আমি দেখা পাওঁ যে 2 আছে গতিকে এই দুটা সংখ্যা হ'ব 336 and 54 কমন সংখ্যা আৰু যদি চাওঁ আমি ইয়াত 2 আছে কিন্তু ইয়াত আৰু 2 নাই গতিকে এই দুইটো ইয়াৰ কমন নহয় আৰু যদি ইয়াত আমি 2 চাওঁ ইয়াত যেহেতু 2 নাই গতিকে এইটো এটা কমন সংখ্যা নহয় আৰু যদি এই দুইটোক আমি ইয়াত চাওঁ এইটো এটা কমন সংখ্যা নাই কাৰণ ইয়াত 2 আৰু নাই ইয়াত যদি 7 চাওঁ আমি ইয়াত 7 আমি দেখা নাপাওঁ গতিকে এই 7টো এটা কমন সংখ্যা নহয় আৰু যদি এই 3 চাওঁ ইয়াতো আমি 3 বহুত দেখা পাওঁ গতিকে ইয়াৰ পৰা এটা আমি 3 এটা লৈ এই 3 দুটা কমন হিচাপে বাছি উলিয়াম গতিকে 2 into 3 আৰু যদি 1 চাওঁ ইয়াতো 1 আছে গতিকে 1 এটা হ'ব ইয়াৰ কমন সংখ্যা গতিকে 336 আৰু 54 ৰ গসাউ হ'ব 2 পূৰণ 3 পূৰণ 1 ইকুৱেল 6 আকৌ এই দুটা সংখ্যাৰ লসাগু হ'ব এতেকে 336 আৰু 54 ৰ লসাগু হ'ব প্ৰথমতে আমি ইয়াত লিখিম গসাউ অৰ্থাৎ কমন আহা সংখ্যাটো গসাউ আৰু ইয়াত বাকি যিমান কমন নাথাকা সংখ্যা থাকিল এই সকলো সংখ্যাকে আমি ইয়াৰ পূৰণফল ইয়াৰ লগত পূৰণ হৈ থকা হিচাপে লিখি দিম ইয়াত কমন নাহা সংখ্যাবোৰ হৈছে 2 পূৰণ 2 পূৰণ 2 পূৰণ 7 পূৰণ এই দুটা যেহেতু কমন গৈছিলে গতিকে এইটো আমি ইয়াত আৰু নিলিখো ইয়াত থাকি গৈছিলে 2 3টা পূৰণ 2 পূৰণ 7 যদি ইয়াত আমি চাওঁ এই 3 দুটা কমন নাথাকা সংখ্যা গতিকে এই 3 দুটাক আমি ইয়াত লিখিম 3 পূৰণ 3 গতিকে এই গোটেইকেইটা সংখ্যাৰ পূৰণফলে হ'ব 336 আৰু 54 ৰ লসাগু এই গোটেইকেইটা সংখ্যাক পূৰণ কৰিলে আমি পাম 6 × 12 2 × 12 24 2 24 48 48 into 7 3 × 21 3 21 3 × 3 3 × 6 3 × 21 into 63 যদি আমি এই দুটা সংখ্যাক এতিয়া পূৰণ কৰোঁ তেতিয়া হলে পাম 48 into 63 আর 3 × 24 4 2 4 3 × 12 13 14 6 × 48 4 6 4 24 25 26 27 28 4 8 4 12 2 1 आधे के 9 के 10 3 গতিকে এই দুটা সংখ্যাক আমি পূৰণ কৰিলে পাম 3024 গতিকে ইয়াত আমি দেখা পালো যে 336 আৰু 54 ৰ লসাগু 3024 প্ৰশ্নমতে এতিয়া আমি প্ৰমাণ কৰিম যে এই দুটা সংখ্যাৰ লসাগু আৰু গসাগুৰ পূৰণফলৰ সমান এই দুটা সংখ্যাৰ গুণফল হয় নে নহয় এটা আমি এতিয়া প্ৰমাণ কৰিম প্ৰশ্নমতে লসাগু পূৰণ গসাগু ইকুৱেল সংখ্যা দুটাৰ গুণফল পূৰণফল বা গুণফল লসাগু আমি পাইছিলো ইয়াত 3024 পূৰণ গসাগু পাইছিলো আমি ইয়াত 6 ইকুৱেল সংখ্যা দুটা আমি পাইছো 336 into 54 যদি আমি এই দুটা সংখ্যা পূৰণ কৰো তেতিয়া হলে পাম 6 4 × 24 2 6 2 × 12 13 14
6 3 গুণ 18 18144 আৰু এই দুটা সংখ্যাক আমি পূৰণ কৰিলে পাম 33654 6 4 গুণ 24 4 2 24 4 2 4 3 গুণ 12 13 14 4 1 4 3 গুণ 12 1 13 5 6 গুণ 30 3 5 3 গুণ 15 16 18 8 1 5 3 গুণ 15 1 16 4 4 8 3 12 2 10 8 3 11 1 6 4 8 1 1 8 1 4 গতিকে আমি ইয়াত দেখা পালো যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণফল কাৰণ ইয়াত 18144 ওলাইছে আৰু ইয়াত 18144 ওলাইছে গতিকে বন্ধু বান্ধৱীসকল দেখুৱালো যে আমি প্ৰশ্নত কোৱাৰ দৰে প্ৰশ্ন দিয়া তিনিটা সংখ্যাৰ আমি প্ৰথমতে লসাগু আৰু গসাগু উলিয়ালো আৰু লসাগু পূৰণ গসাগু ইকুৱেল সংখ্যা দুটাৰ গুণফলৰ সমান বুলি আমি সকলোতে দেখুৱালো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় বুজি পালে হজতে আচ্ছা আজিলৈ কিমানতে ধন্যবাদ